হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোবোৰ ভালে আছে আৰু ময়ো ভালে আছোঁ। ৰিচেণ্টলি আমি গৈছিলোঁ এটা ইণ্ডিয়ান নাইট চাবলৈ। সেইটো ইয়াৰে এখন ইউনিভাৰ্চিটিত হৈছিলে, মানে যিখনত মোৰ মিষ্টাৰ পঢ়ি আছে। গতিকে সেয়া চাবলৈ গৈছিলোঁ। গতিকে ভাবিলোঁ এটা ভিডিঅ' আপোনালোকৰ কাৰণেও বনাম। আৰু আমি বহুত বেছি ডান্স কৰিলোঁ, এনজয় কৰিলোঁ। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব, আপোনালোকেও গম পাব কি কি এনজয়মেণ্ট কৰিলোঁ। আৰু মই বহুত আশাৰে গৈছিলোঁ যে অসমীয়া মানুহ লগ পাম, গতিকে সেয়াও দেখুৱাম। আৰু এয়া হ'ল এণ্ট্ৰিৰ ডেক'ৰেশ্যনখিনি। তাতে ধুনীয়াকৈ আমি ফটো তুলিব পাৰোঁ। হেপী দিৱালী বুলি লিখা আছিলে। ইয়াতে অলপ জল্দিয়ে এইটো অনুষ্ঠান পতা হয়। আৰু আমাক যোৱাৰ লগে লগে এয়া দেখিছেনে নাই, ইমান ধুনীয়া এপিটাইজাৰ খাব দিছে আমাক। স্প্ৰিং ৰোল, মিনি চামোচা আৰু স্নেক্স কিবা কিবি আছে। আৰু এয়া স্নেক্স কৰি থকাৰ মাজতে এয়া অনুষ্ঠান আৰম্ভ হৈ গ'ল। প্ৰথমতেই টিকলা টিকলা মৰম অকণমানিকেইটাই ইমান ধুনীয়া এখন স্কিট কৰিছে নহয়। সিহঁতে বুজিও পাইছে যে কি কৈ আছে। এয়া ৰাম, লক্ষ্মণ আৰু সীতাৰ অভিনয় কৰিছে, কিয়নো দিৱালীৰ লগতে সেইটো জড়িত হয়। দিৱালী কিয় পালন কৰা হয় তাৰ বিষয়ে সংক্ষেপে ইয়াতে দেখুওৱা হৈছিলে। আৰু এতিয়া পাৰফৰ্ম কৰিব ওলাইছে ইয়াৰ NDSU ষ্টুডেণ্টৰ এটা বেণ্ডে। তেওঁলোকে ধুনীয়া এটা সংমিশ্ৰণ গাইছে। ৱেষ্টাৰ্ণ এণ্ড আমাৰ যিখিনি ইণ্ডিয়ান ছংছ আছে গোটেইখিনি মিক্স কৰি ধুনীয়া এটা বেণ্ড প্ৰস্তুত কৰি উলিয়াইছে। গতিকে আপোনালোকেও এনজয় কৰক চাই। আৰু এয়া হ'ল পাঞ্জাৱৰ গ্ৰুপটো। মই এইটোৰ কাৰণে বহুত বেছি এক্সাইটেড আছিলোঁ, কাৰণ ইয়াতে 14টা মানুহ আছে আৰু গোটেইকেইজন ল'ৰাৰ পাগ আমাৰ চৰ্দাৰজী হয়। গতিকে মই বহুত বেছি এক্সাইটেড আছিলোঁ এইটো চাবলৈ। আৰু এইটো হ'ল লাৰ্জেষ্ট গ্ৰুপ অফ দিছ ফাংচন। চ' আৰু বেছি মানে এক্সাইটেড আছিলোঁ মই। I can dance. Yeah. This is very popular there. You feel very active in there. Yeah. এয়া এটাৰ পিছত এটা ধুনীয়া ধুনীয়া প্ৰগ্ৰেম, ধুনীয়া ধুনীয়া ডান্স এনেকৈ হৈ গ'ল। এয়া বলিউড ছংছত ধুনীয়াকৈ ডান্স কৰিলে এওঁলোকে। মই গোটেইখিনি অৱশ্যে লগাব নোৱাৰোঁ, গমটো পায়ে কপিৰাইট লাগি যাব। গতিকে অলপ চলপ আপোনালোকক দিছোঁ। আৰু এয়া বেকগ্ৰাউণ্ডত দেখিছেনে, বেকগ্ৰাউণ্ডত আৰু বেছি ডান্সাৰ আছে। অৱশ্যে ইয়াৰ পিছত DJ নাইট হ'ব, তাত গোটেইবোৰে নাচিব। আৰু এইবোৰৰ পিছত আমাৰ আহিলে ডিনাৰ টাইম। ডিনাৰত গোটেই ইণ্ডিয়ানৰ বস্তু আছিল, ইণ্ডিয়ান ফুড আছিলে। গতিকে আমি সকলোৱে ধুনীয়াকৈ এনজয় কৰিলোঁ। আৰু এতিয়া অকণমান ৰেষ্ট হৈছে চবৰে। গতিকে চবেই অকণমান ডিনাৰ কৰি মেলি এতিয়া গোটেই চেয়াৰবোৰ গুচাব আগৰ। আৰু তাৰপিছত হ'ব DJ নাইট। আৰু এয়া আমাক দেখিছেনে, ধুনীয়া ধুনীয়া ষ্টিক দিছে কালাৰিং। এয়া লাইটৰ পোহৰত ধুনীয়াকৈ জ্বলি উঠিব। মই আপোনালোকক দেখাই আছোঁ দেই। আৰু এয়া যে দেখিছে ধুনীয়াকৈ ৰেডি কৰিছে, এয়া হ'ল ফিলিপিনছৰ। আৰু এয়া আহিলে আমাৰ DJ নাইটৰ সময়। গতিকে বলক সকলো একেলগে ডান্স কৰোঁ। এয়া চৰ্দাৰজীক মই টানি এজুৰি ৰৈ আহিছোঁ, নহ'লে তেওঁ বহিয়ে আছিলে। মই অৱশ্যে আগতে ডান্স কৰিলোঁ, গতিকে এতিয়া তেওঁক লৈ আহিছোঁ, এতিয়া একেলগে ডান্স কৰিম।
আৰু এয়া আহিলে সকলোতকৈ দুখ লগা সময় মানে পাৰ্টিৰ এণ্ডিং আৰু এনেকৈ ধুনীয়াকৈ ডিজে নাইট শেষ হ'ল আৰু শেষ মুহূৰ্তত গোটেইখিনিয়ে মিলি এখন গ্ৰুপ ফটো ল'ব গতিকে তাৰ কাৰণে সকলোৱে সাজু হৈছে আৰু এয়া হলটো গোটেই খালী গোটেইখিনি ইণ্ডিয়ান ষ্টুডেণ্টছ ইয়াতে ফটো ল'বৰ কাৰণে ৰৈ আছে আৰু আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ আশা কৰোঁ মোৰ ভিডিঅ'বিলাক আপোনালোকে ভাল পাইছে আৰু ভাল পাইছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু বেয়া পালেও মোক সেয়া আঙুলিয়াই দিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ অন্য এটি ভিডিঅ'ত লগ পাম বাই বাই